ফাইনেলি আহি পালোঁ নাহৰকটীয়া কৰম সন্মিলন। তো গাইজ এতিয়া আপোনালোকক দেখাম যে এই কৰম সন্মিলনত কোন আৰ্টিষ্ট আহিছে, কি গান গাইছে সেইবিলাক আপোনালোকে শুনি পাব আৰু ভিডিঅ'ৰ জৰিয়তে চাই পাব। তো গাইজ আপোনালোকে চাই থাকিব ভিডিঅ' স্ক্ৰিপ্ট নকৰালৈকে। তো আজি বহুত ভাল লাগিছে এই কৰম সন্মিলনত আহি, বহুত লগৰবিলাকক লগ পাইছোঁ আৰু আজি খুব এনজয় কৰিম আৰু ফূৰ্তি কৰিম, যাতে এই কৰম সন্মিলনত আজি আমাৰ বহুত গৌৰৱৰ কথা যে কৰম সন্মিলনত এনেকুৱা হৈ আছে আমাৰ অসমত আৰু দিনে দিনে আগবাঢ়ি গৈ আছে। প্ৰতি জেগাত এই কৰম সন্মিলন পাতি আছে। তো গাইজ এই বছৰ ফাৰ্ষ্ট টাইম হ'ল যে বেংগলৰত কৰম সন্মিলন, আমাৰ আদিবাসী কৰম, যিটো নেকি আমাৰ আদিবাসীৰ কাৰণে গৌৰৱৰ কথা। তো গাইজ আপোনালোকে জানে দিনে দিনে আমাৰ আদিবাসীবিলাক আগবাঢ়ি গৈ আছে। খুব ভাল লাগিছে যে এনেকুৱা আগবাঢ়ি গৈ থাকক। তো গাইজ আপোনালোকে সেইফালে চাই পাইছে যে কেনেকুৱা খুব এনজয় কৰিছে। এতিয়া আৰ্টিষ্ট ষ্টেজত আহিলে আপোনালোক দেখাইছোঁ জ্যোতিকা বৰা। তো আপোনালোকক ইমান ধুনীয়া গান শুনাইছে, এই গানটো শুনি আপোনালোকক ভাল লাগিব। কি সুন্দৰ গান গাইছে, মৰম লাগাই লাগাই। তো গাইজ আপোনালোকে চবেই জানে যে জ্যোতিকা বৰা ইমান ধুনীয়া ছিংগাৰ, মোৰ ফেভৰিট ছিংগাৰ হয়। যিহেতু ভাল লাগে ইয়াৰ গানবিলাক শুনি, বহুত ফূৰ্তি লাগে। আৰু যোৱা বছৰো আহিছিলে আৰু এইটো বছৰত আহিছে। আৰু আমাৰ এই গীতটো শ্ৰদ্ধেয় দুলামণি ছাৰৰ দেৱৰ হয়।
কৰম সন্মিলনত আৰু এজনীক মাতিছিলে যিহেতু আপোনালোকে ভিডিঅ' চাইছেই চাগে কৃতিকা তাঁতী চবে চিনি পায় ইনষ্টাগ্ৰামত বা ইউটিউব ভিডিঅ' বনায় আজিকালি বহুত চলিছে ইয়াৰ ভিডিঅ' সেইকাৰণে আপোনালোকে চিনি পাব চাগে কি ধুনীয়া আৰু সেই নাচিছে সেইটো ঝুমৰ নাচিছে আপোনালোকে দেখি পাইছে সেইটোৱে কৃতিকা তাঁতী ইয়াৰ ভিডিঅ' আপোনালোকে চাইছেই আৰু চাইছে যদি আপোনালোকে গম পাব কৃতিকা কেনেকুৱা ইয়াৰ ভিডিঅ' কেনেকুৱা খুব ভাল লাগে ইয়াৰ ভিডিঅ'বিলাকো ভাল লাগে আজি ইয়াক নিমন্ত্ৰণ কৰি এই কৰম সন্মিলন মাতিছিলে তো গাইজ এই কৃতিকা তাঁতীকো লগ পালোঁ বহুত ভাল লাগিলে আজি
কি মিলাবে